নমস্কাৰ সৰ্বপ্ৰথমে সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো ঈদ আহি পালেহিয়ে হেতু কাৰণে ভাবিলো অলপ শপিং কৰো কাপোৰ কানি আছে মোৰ হেতু কাৰণে মই কাপোৰ কানি লোৱা নাই ও মাই গড তিনটামান বেগ কিনিলো অলপ খাৰু কিনিলো আৰু দুজোৰমান ফুলি কিনিলো মই ভাবিলো আপোনালোককো দেখুৱাও কি কিনিলো কিমান প্ৰাইজত কিনিলো এই বেগ কেটা যি কেটা মই আজি লৈ আহিছো কিনি সেই কেটা বেগ মই অনলাইনো দেখিছিলো মিছোত দেখিছো ফ্লিপকাৰ্টত দেখিছিলো কিন্তু 1000 টকা বুলি কৈছিলে 1000 কিছুমানৰ 1200 এনেকে আছিল দাম কিন্তু মই যি লোকেল মাৰ্কেট মোৰ ঘৰৰ ওচৰৰ বজাৰৰ পৰাই মই বজাৰ কৰিছো বেগ কেটা ইমান বেছি দাম লোৱা নাই 300-400 টকাতে মই পাইছো হেতু কাৰণে কিছুমান বস্তু অনলাইন কিনাতকৈ অফলাইন নিজৰ ঘৰৰ ওচৰৰ মাৰ্কেটৰ পৰা কিনা ভাল বুলি ভাবো মই আৰু ফুলি কেজোৰ মানো মই কিনিছো অনলাইন ইয়াৰ ফুলি কেজোৰৰ দামো মই বহুত দেখিছিলো কিন্তু যেতিয়া মই অফলাইন মাৰ্কেটত গৈ পেলাই চালু চাই কিনিলো তাত বহুত কমেই পালো দামটো হেতু কাৰণে আপোনালোকে চাই চিতি কিনিব অনলাইন যদি কিবা কিনে আহক ভিডিওটো আৰম্ভ কৰো প্ৰথম মোৰ বেগটো হৈছে এইটো বেগ দেখিছে নহয় এই বেগটো মই 350 টকাত কিনিছো ঘৰৰ ওচৰৰ মাৰ্কেটৰ পৰাই মই লৈছো এই বেগটো এনেকুৱা ধৰণৰ লব কাৰণে এডাল চেন দিয়া হৈছে আৰু যদি এনেকে এডালো দিয়া হৈছে কেতিয়াবা আমি এনেকে ধৰিও লওঁ কেতিয়াবা এই চেনডাল লেখতিও লওঁ তো ইয়াত ফোনটো সোমাই যাব চাব পাৰি ইয়াত বহুত স্পেচ আছে ফোনটো সোমাব আৰু ইয়াত মিৰৰ ওয়ার্ক কৰা আছে লগতে ষ্টোন ওয়ার্কও আছে গোল্ডেন কালাৰৰ এইটো খুব সফট হয় দেখি ভাল লাগিছিলে আৰু এটো বিয়া বাৰুত কবাত গলে এই বেগটো লৈ যাবলৈ ভাল বা কইনা হলেও আপুনি এই বেগটো ল'ব পাৰিব মই মাত্ৰ 350 টকাতে এই বেগটো কিনিছো মেন বক্সত জনাবচোন এটো মই প্ৰাইসটো ইয়াৰ ঠিক আছে নে নাই নেক্সট আৰু এটা আছে নেক্সট এটো 300 টকা লৈছে এটোটো এডাল চেইন আছে চেইনডাল অৱশ্যে খুলি আছে এটোটো এডাল চেইন আছে ল'ব কাৰণে এটো এনেকে ধৰিবও পৰা যাব ইয়াত এই মনি আছে আৰু লগতে ষ্টোন ওয়াৰ্কও আছে এটো গোল্ডেন কালাৰৰ এটোটো স্পেচ আছে ভিতৰত চাব পাৰে এটো দিয়া হৈছে এডাল চেইন মোবাইলটো ৰাখিব পৰা যাব স্পেচ আছে দেখিছে আপোনালোকে নেক্সট আৰু এটা বেগ মই লৈছো এটো গোল্ডেন কালাৰৰ এটো মিৰৰ ওয়ার্ক আৰু ষ্টোন ওয়ার্ক কৰা আছে এটো চাওক এটো ফোনটো নখুমাব স্পেচ ইমান নাই কিন্তু টকা পইচা ৰাখিবলৈ এডাল চেইন দিছে আৰু এটো ধুনিয়াই হয় বেগ আৰু মই কি ললো মই এটো 100 টকা লৈছে এখিনি খাৰু পিংক আৰু গোল্ডেনৰ কম্বিনেশনত আজিকালি ওলাইছে এটো খাৰু আৰু এটা লৈছো মই এটো গ্ৰীন কালাৰৰ হয় চাব পাৰে এটো 100 টকা লৈছে তাৰ পাছত মই এজু ফুলি ললো এই ফুলিজু 100 টকা লৈছে ধুনিয়া হয় এজু ফুলিও চাব পাৰে তো মই এটো সেট ললো এটো চাব পাৰে এডাল টিকলি আৰু এজুৰ ফুলি সাইডত মই ফটোবোৰ এড কৰি যাম ভিডিও এড কৰি যাম মই পিন্ধাৰ চাব পাৰে আৰু এজু ফুলি লৈছো মই এজু 200 টকা লৈছে এই ফুলিজুৰ ধুনিয়া এজুৰ চাদৰ মেখেলা লগত বা লেহেঙ্গা লগত পিন্ধিবলৈ ভাল হ'ব এজুৰ পায়েল এজু 200 টকা লৈছে চাব পাৰে ধুনিয়া হয় এজুৰ এই কেইটাই বস্তু কিনিলো কাৰণ মোৰ কাপোৰ আছিলে কিমান কাপোৰ কিনিম আৰু হেতু কাৰণে ভাবিলো অলপ বেগ কিনো আৰু জুৱেলাৰী কিনো তো এইখিনি কিনিলো যদি ভিডিওটো ভাল পায় তেনেহলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ মোৰ ভিডিওটো চোৱাৰ বাবে আৰু লগতে এডভান্স ঈদ মুবাৰক বাই